ৰাজ্যিক কমিটিখনৰ যিখিনি কাম কাজ চলি আছিল আমাৰ সেইখিনি ভাল লগা নাই। সেইকাৰণে আমি তাৰ পৰা বাদ দি আহি নতুনকৈ এখন কমিটি গঠন কৰিব ওলাইছোঁ। কৰ্মী সহায়িকাৰ আগৰ চিআইটোৰ পৰা আমি ওলাই আহিছোঁ। আমি এতিয়া ওলাই আহি এখন নতুনকৈ কমিটি গঠন কৰিছোঁ। তাত আমি অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা কমিটি বুলি নামটো দিছোঁ। আৰু এই সভাখনতে আমি কমিটিখনৰ সভানেত্ৰী হিচাপে লাইলা চৌধুৰীক আমি প্ৰস্তাৱ কৰিছোঁ আৰু সম্পাদিকা সুমিত্ৰা হালত আমি প্ৰস্তাৱ কৰিছোঁ। এই দুজনক আমি কমিটিখনৰ সভানেত্ৰী সম্পাদিকাক ৰাখিছোঁ। এতিয়া আমাৰ নতুন সম্পাদিকাই বক্তব্য ৰাখিব। নমস্কাৰ গ্ৰহণ কৰিব। আজি এই শুভ দিনত আমি সকলোৰে নিৰ্দেশ মৰ্মে এই গধুৰ দায়িত্ব মোৰ পাতি লৈছোঁ যে আমি কোনো দল সংগঠনৰ লগত আমি নাথাকোঁ। আমি অকল অংগনবাড়ী কৰ্মী সহায়িকা মিলি এই সংগঠনটোৰ কাম কাজ চলাই নিম আৰু এই সংগঠনটোৰ প্ৰধান উদ্দেশ্য হ'ব আমাৰ কৰ্মী সহায়িকাসকলক সুৰক্ষা দিয়া। যিকোনো মুহূৰ্তত যিকোনো অভাৱ অনাটনৰ কথা যাতে আমি প্ৰকল্প বিষয়াৰ জৰিয়তে বা আমাৰ সঞ্চালক মহোদয়ৰ জৰিয়তে আমি চৰকাৰখনক অৱগত কৰাব পাৰোঁ। আমাৰ আলাপ আলোচনাৰ মাধ্যমে যাতে আমি কোনো ধৰণৰ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হাতত নল'লেও আমি যদি আমাৰ প্ৰাপ্য আদায়ৰ দাবীৰ কাৰণে সকলোৱে একমত হৈ আমি সংগঠনটোত যোগদান কৰোঁ। তাৰ বাবে আমি সমূহ ৰাইজলৈ আমাৰ বিশেষ অনুৰোধ বা বেলেগ ডিষ্ট্ৰিক্টৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতসকলে আমাৰ লগত সহযোগ কৰক। ৰাজ্যিক কমিটিক আমি নুই কৰা নাই, কিন্তু তেখেতসকলৰ কিছুমান নীতি আদৰ্শ সকলোৱে মানিবলৈ মান্তি নহয়। গতিকে আমি এতিয়া অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতি হিচাপে আমি সংগঠন গঠন কৰিলোঁ। আজি এই কমিটি গঠন কৰিলোঁ। এই কমিটিৰ নীতি আদৰ্শ আমি নিশ্চয় আপোনালোকক পৰৱৰ্তী কাৰ্যসূচীত জনাম। আৰু আজি এতিয়া আমি অনুষ্ঠুপীয়াকৈ এই কমিটি গঠন কৰিলোঁ আৰু ইয়াত উপবিষ্ট সমূহ অংগনবাড়ী কৰ্মী সহায়িকা সমন্বিতে সকলোৰে সন্মতিক্ৰমে মোক এই গধুৰ দায়িত্ব দিছে। তেখেতসকলক বিশেষভাৱে মই ধন্যবাদ দিছোঁ। লগতে তেখেতসকলৰ সহায় সহযোগিতা দিহা পৰামৰ্শ আগৰ নিচিনাকৈ দি থাকিব বুলি মই তেখেতসকলৰ আশীৰ্বাদ পাতি ল'লোঁ আৰু ভৱিষ্যতলৈ তেখেতসকলক সহায় সহযোগিতা বাট চাই ল'লোঁ।